মৰিজনীনো কলৈ গ'ল এই পোৱালিকে যে দেখায়ে নাই যে অলপ ওলাই গ'লে ঘৰখন ৰৈজাল পৈজাল কৰি দিয়ে পাই ভাত খোৱা কাঁহবাতিকেইটা মমজিয়াখনত কেনেকৈ পইচা চাগে যাচোন মই ৰুমিহঁতৰ ঘৰলৈহে ওলাই গৈছিলোঁ আপুনিয়ে দেখোন চপাই থ'ব পাৰে আজিকালি বোৱাৰীকচোন দিনৰ দিনে এলোহে হৈছে ভণ্টি আহিলি উঠি দিবা মই তোকে চাই আছিলো ভিতৰলৈ হ'ব আৰু আজিলে ঘাঁহে পাবলৈ নাই জিলেলে অ জিলেলে জিলেলে আমাৰ ভেবে না ইমান দিয়ে অহা নাই চোতালতে অকণমান বহি ন বহিছে আজিকালিচোন ঘাঁহ পাবলৈকে নাই তইহে জান ঘাঁহ কাটিব গৈছিলি নে লাইন মাৰিব গৈছিলি ইয়াতে অকণমান বহি ৰহি আগতে বৰ কাম উঠিলে বাইদেউ পানী গছলৈ আনকগৈচোন তই ব মই পানী আনোগে ভেপেলা ল দিয়ক আইদেউ ভেপেলা যাচোন বাগানত গৰু আছে নেকি চাগে মই তেতিয়া চাই আহোঁগে চোন গৰু এটাও নাই ঘৰলৈকে যাওঁগে অ আইদেউ 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 শুলেই হপায় ভেপেলা তই ইমান দেৰিলৈকে ক'ত মৰি আছিলিগে বোৱাৰী কি ক'বা আইদেৱে গৰু চাবলৈ পঠাইছিলে বোৱাৰী চাহ পানী অকণমান দিব পাৰিবা নেকি মই দিব নোৱাৰো মোৰ ভাগৰ লাগিছে মই শুনগে বুঢ়ীক কবি টকাটোকে কোৱা শুনিছিলো বোৱাৰীৰ লগত কিবা লাগিলা নেকি আইদেউ কি ক'ম চাহ অকণমান বিচাৰিছিলো ভেপেলা বোৱাৰীৰ কথানো কিনো ক'ম বোৱাৰী হোৱাও খোৱাহে ভেপেলা ময়ে চাহ অকণমান দি আনিমগে চাহ লওক আপোনাৰ ঘৰ ওচৰতে নে ওচৰতে অলপ বহকচোন মই ভাগৰ এখন ভিতৰত কাম আছে মই কৰি আহোঁ মোৰ দেখোন ভাত বনাবলৈ মনে যোৱা নাই ভেপেলাকে পথাৰ আনিবলৈ দিওঁগে যাওঁ ভেপেলা দোকানৰ পৰা পৰঠা আনিবচোন যা বোৱাৰী কেইটা নিম পিছে 5টা আনিবি যা তেতিয়াহ'লে যাওঁৱে মই